এইটো চাব পাৰে Redmi Note 9 Pro Max মই ইয়াৰ পৰাই ভিডিঅ' বনাওঁ তাৰপিছত এই কেমেৰা গ্লাছটো মানে সেই দুদিনমান হৈ গ'ল পৰি পিনি ফাটি থাকিলে মানে কেতিয়া আহিব তাৰপিছত লাৰু পকা মিঠাই জন্মাষ্টমীৰ কাৰণে ন ভাতটো খাবলৈ বহি গ'লো আৰু এইফালে চাব পৰা আইটেম তাৰপিছত এইফালে বন্ধু তো ধুনীয়াকৈ দবাই লওঁ গুড মৰ্ণিং বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মই বৰ্তমান ভালে আছোঁ ভাল বুলি কৈছোঁ আৰু তথাপি ইমান এটা ভাল নহয় আৰু আজি যিহেতু কৃষ্ণ জন্মাষ্টমী তো তাৰ কাৰণে ধুনীয়াকৈ গা চা ধুই পিনি ওলাই লৈছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ আৰু এইফালে আছে আময়দেউ বহি আছে তাৰপিছত এইফালে ককা আৰু আইতা যিহেতু জোপোকা লাগি বহি থকা কাম দিনৰ দিনটো তো এনেকৈ বহি থাকে আৰু গৰমতো আমিহে অলপ ডেকা ল'ৰা যে য'ত ত'ত ওলাই যাওঁ মানে গৰম চৰম নামানো আৰু আমি তাৰপিছত এইফালে আমাৰ দুটা ৰুম কমপ্লিট হৈ পিনি তাৰপিছত এইফালে বালি চালি অলপ ভৰাই দিলোঁ বালি চালি ভৰাই পিনি এতিয়া মানে অলপ পানী চানী ঢালি পিনি ৰাখি দিছোঁ আৰু যিহেতু বালিটো ছেটিং হ'ব লাগিব তো নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ' এটা মোৰ ইউটিউব চেনেল নিমচিকালৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইফালে জন্মাষ্টমী বুলি মায়ে পূৰা হাতত ঝাৰু লৈ পিনি ঘৰ দুৱাৰ চফা কৰি আছে মা যাব নাই আজি নামঘৰলৈ যাব লাগিব পাপা যাব নাই পাপা নাযায় ঘৰখীয়া আপুনি যাব মই যাম তো মাৰ লগতে ময়ো যাম বুলি ভাবিছোঁ এপাক টাইম পা মিলে নিমিলে মানে অহাকালিলৈ আকৌ কাম আছে যে সেইকাৰণে মানে টাইম পালে মানে যাব লাগিব এপাক যিহেতু তাৰপিছত অঁ মা লাডু চাডু যদি দিয়ে ন মই নগ'লে মানে আপুনি কিন্তু লৈ আনিব দেই আনিব লাগিব আহিব আকৌ আৰু এইফালে মোৰ ৰুমত বন্ধু আছে বন্ধু এপাক ওলাই যাওঁ বুলি ভাবিছোঁ যায় নে নাযায় কিন্তু এটা কিন্তু মোৰ বেয়া খবৰ চলি আছে গৈ বুজিছেনে বেয়া খবৰটো এইটোৱে যে মানে এই মোবাইলটো দেখিছে নহয় এই মোবাইলটো হৈছে মোৰ মোবাইল দেই চাব পাৰে আৰু মই যিহেতু ভিডিঅ' কৰি থকাটো হৈছে বন্ধুৰ মোবাইল তো বন্ধুৰ মোবাইলৰ কেমেৰা কোৱালিটিটো অলপ ভাল তো তাৰ কাৰণে মই ইয়াৰ বন্ধুৰ মোবাইলৰ পৰা কৰি আছোঁ আৰু মোৰ মোবাইলটো প্ৰব্লেমটো কি মানে এইটো চাব পাৰে Redmi Note 9 Pro Max মই ইয়াৰ পৰাই ভিডিঅ' বনাওঁ তাৰপিছত এই কেমেৰা গ্লাছটো মানে সেই দুদিনমান হৈ গ'ল পৰি পিনি ফাটি থাকিলে মানে ইয়াৰ আগতো আৰু একবাৰ ফাটিছিলে তো মই বনাইছিলোঁ 450 নে 500 টকা লৈছিলে চেণ্টাৰত গৈ পিনি বনোৱাৰ কাৰণে তো আকৌ আজি ভাঙিলে যেতিয়া আকৌ এইটো বনাব লাগিব কাৰণ যদি এইটো নবনাওঁ তেন্তেতো আৰু দিনতে কণা তো তাৰ কাৰণে আজি মোবাইলটো এতিয়া বনাবলৈ যাওঁ আৰু অলপ কামো আছে তো দুইটা একেলগে হৈ যাব তো এতিয়া বলক ওলাই যাওঁ আৰু আজি স্কুটিত আছে আমি অটলৈ আহি গ'লোঁ বন্ধু আৰু মই বন্ধুৰ অটতে আজি আহিলোঁ আৰু এইয়া এতিয়া গৈ আছোঁ লাহে লাহে ফুৰিবলৈ তো বন্ধু মজা কিন্তু দেই অটত অহা মজাও বেছি মানে স্কুটিত আহিলে মানে গৰমটো অলপ বেছি হয় আৰু অটত আহিলে মানে অলপ যেনিবা ৰ'দৰ পৰা বচা হয় তো তাৰ কাৰণে অটত আহি গ'লোঁ আৰু তো মোবাইলটো MI ষ্ট'ৰত দি দিলোঁ আৰু 1 ঘণ্টাৰ পিছতে হৈ যাব বুলি কৈছে যিহেতু এতিয়া 11টা বাজি গ'ল 12টা বজাত মোবাইলটো পাই যাম তাৰপিছতহে আৰু মজা লাগিব তো এতিয়া আকৌ আমি গৈ থাকোঁ মেইন মানে য'ত যাম বুলি আহিছিলোঁ তাত যাম এতিয়া এইফালে আমাৰ মাল লোৱা হৈ গ'ল বন্ধুৰ দোকানৰ কাৰণে মাল লৈ ল'লে পূৰা মজা চজা একদম অগৰম বগৰম বহুতখিনি বস্তু লৈ ল'লে তাৰপিছত এতিয়া আকৌ মোবাইলটো ল'ব লাগে তাৰপিছত আৰু ঘৰলৈ যাব লাগে আকৌ এইফালে ট্ৰেন্সৰ পৰা লৈ ল'লোঁ আধা আধি মানে যিখিনি গেলামাল দোকানত পোৱা নাই তো সেইখিনি ট্ৰেন্সৰ পৰা ল'লোঁ মজা লাগিলে তাত গৈ পিনে মোবাইলটো বনোৱা হৈ গ'ল আৰু এইফালে মোবাইলটো লৈ আনিলোঁ যোৱাবাৰ যেতিয়া কেমেৰা গ্লাছটো ফাটিছিলে তেতিয়া আপোনাৰ লৈছিলে 400 টকা আৰু এইবাৰ একেখন গ্লাছে একেখন দোকানতে গৈ পিনে লগালোঁ এইবাৰ লৈছে 529 তো যোৱাবাৰ অলপ কম আছিলে ভাল আছিলে কিন্তু এইবাৰ মানে অলপ বেছিকৈ লৈ ল'লে উপায় নাই আৰু কি ক'ম আৰু তেতিয়া মই ভাবিছিলোঁ কমাব নেকি বুলি কিন্তু উপায় নাই GST বিল ধুনীয়াকৈ বনাই মেলি দি দিছে 529ৰ তো সিমানে দিবলগীয়া হ'লগৈ আৰু বন্ধু কি ক'ম আৰু ন উপায় নাই দিন বস্তু দাম বাঢ়ে তাৰপিছত এইফালে চাব পাৰে কেমেৰা গ্লাছটো ধুনীয়াকৈ বনাই দিলে ধুনীয়া লাগিছে এইবাৰ তো কালি পৰহি যিহেতু ফুৰিব গৈ আছোঁ তো তাৰ কাৰণে কেমেৰা গ্লাছটো বনাই ল'লোঁ আৰু নামঘৰলৈ যায় নেকি মা নামঘৰলৈ অকলে আছে বহুত লগৰীয়া হয় নেকি গোপিনীবিলাক চব আচ্ছা কেতিয়া আহিব তাৰপিছত বনাব আজি লাৰু পকা মিঠাই পকা মিঠাই বনাব জন্মাষ্টমীৰ কাৰণে ন মই আকৌ ৰাতিহে যাম দেই আৰু ভাত পানী বনাই থৈছে নেকি মোৰ কাৰণে আছে নাই কোনো আছে তো ঘৰলৈ আহি পালোঁ আৰু এতিয়া ভাত পানীটো খাই লওঁ মাও যিহেতু গ'লেগৈ আৰু তাৰপিছত এতিয়া সন্ধিয়া সময়ত আকৌ সেইবিলাকত পানী চানী ঢালিব লাগিব পানী ঢালা দায়িত্বটো আকৌ মোৰ ওপৰতে পৰি গৈছে যিহেতু পাপাও নাথাকে না সেইকাৰণে পানী ঢালা দায়িত্বটো মানে মোৰ ভাত ধুনীয়াকৈ উলিয়াই ল'লোঁ আৰু এইফালে মৰাপাত আৰু আলু মায়ে ধুনীয়াকৈ বনাই থৈ দিছে তো মৰাপাত চব্জি খাই ভাল লাগে গৰমত তো সেইকাৰণে মৰাপাত চব্জি বনাব দিলোঁ তাৰপিছত এইফালে ফেনখন লগাই লওঁ যিহেতু আগৰ ঢাকনিখন নাই আকৌ এখন ফেন মই 50 টকাত কিনি আনিছিলোঁ 50 টকাত কিনি আনি পিনি তাৰপিছত বনাই মেলি চলাই আছোঁ আজি পৰ্যন্ত চলি আছে প্ৰায় আপোনাৰ এই চাব পাৰে ধুনীয়া স্পীড 50 টকাত কিনি অনা ফেন এতিয়াও বনি মানে ঘূৰি আছে তো মই এনেকৈ টুকটাক কেতিয়াবা বনাই থাকোঁ আৰু প্ৰায় এইখনৰ আপোনাৰ বয়স হৈ গ'ল 8 বছৰ নে 9 বছৰ হৈ গ'ল চাব পাৰে কি ধুনীয়াকৈ এতিয়াও কণ্ডিশ্যনত মানে টিপটপ একদম পূৰা ৰানিঙত আছে
এইবাৰ আকৌ ওলালো দুই বন্ধুৱে এটা জেগালৈ যাওঁ মানে লগৰ এজন আহিছে তো গুৱাহাটীত সি থাকে তাৰপিছত এতিয়া ঘৰলৈ আহিছে তো সি মাতিছে একপাক তো দুইজনে একদম টিপ টপকে ওলাই ল'লো বন্ধু আপুনিও কৈছে নহয় একদম এইটোহে লাগিছে আকৌ দেই মোৰ ফালৰ পৰা এইটো আৰু বন্ধুৰ কাৰণে লাইক এটা আৰু কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে বন্ধু দেই আহি পাই গ'লো লগৰটোৰ ওচৰত লগ কৰিবলৈ কাৰণে আহিলোঁ যেতিয়া আৰু এইফালে জিন্তু আগতে মোৰ ভিডিঅ'টো দেখিছে হ'ব পাই জিন্তু বাকী ভালে না মোৰ একদম কৈছোঁ নহয় ফাটাফাটি জুই বাকী ক'ত এতিয়া ডিউটি মানে ক'ত চলি আছে তেজপুৰ ন তো মই আছোঁ এইফালে তাৰপিছত এইফালে নৱজিত আৰু এইফালে আমাৰ জয়দীপ বন্ধু চাই দিব এইফালে বন্ধু য'ত থাকিম মই তাত থাকিব বন্ধু হয় নহয় বন্ধু মেইন তো এইফালে জিন্তুক লগ কৰিলোঁ ভাল লাগিলে আৰু আজি কি আছে মানে মোৰ ভাগিনজনীৰ অন্নপ্ৰসন্ন আছে তো তাৰ কাৰণে সি মোক মাতিলে তো মোক এনে কৈছিলে আৰু জাষ্ট আহিবি বুলি তো ইয়াত আহি পিনে গম পালোঁ মানে তো ভাল লাগিলে দেই জিন্তু তো এইফালে আহি গ'ল চৰ্বত তো চৰ্বতটো খাই লওঁ মজা ভাতটো খাবলৈ বহি গ'লোঁ আৰু এইফালে চাব পৰা আইটেম তাৰপিছত এইফালে বন্ধু তো ধুনীয়াকৈ দবাই লওঁ বেছি কথা নকওঁ কি কয় বন্ধু হয় নহয় দবাই দিওঁ আৰু টাইমো হৈ গ'ল আৰু ধুনীয়াকৈ খোৱা বোৱা কৰি ল'লোঁ আৰু জিন্তু থাক দেই আকৌ লগ পাম নে কি বন্ধু যাই থাকোঁ আৰু ন টাইমো হ'ল ভাল লাগিলে কিন্তু লগ পাই পিনি আৰু কেতিয়া যাবি তই ঘৰলৈ লাগিল কেতিয়া যাবি আকৌ তই ডিউটি পৰহি যাম ন ঠিকে আছে দে ভালকৈ যাবি যদি লগ পাওঁ তেন্তে আকৌ আহিম হা বাই বাই বৈ ডাইৰেক্ট ঘৰলৈ আহিলোঁ কাম আছে বুলি খানা কিন্তু আজি গেহেৰা আছিলে ন তাত নক'লোঁ যদিও ঘৰত আহি পিনি কৈছোঁ খানা কিন্তু একদম গেহেৰা দিছোঁ মটন দিছোঁ আপোনাৰ কাবাব দিছোঁ তাৰপিছত আৰু কি আছিলে জানো আৰু কি কয় ফিছ কাৰী অগৰম বগৰম পুৰা একদম গেহেৰা দবাই দিছোঁ একদম মানে ফ্ৰীকৈ পালে পাথৰ চুবাই দিম বুলি কওঁ আজিতো আৰু লগৰীয়া মাতিছে যেতিয়া হেভিকে দিছোঁ ঠিক আছে গৈ থাকিব হা বাই বাই নামঘৰলৈ যাওঁ বুলি এপাক ওলাইছোঁ সাজি কাচি তাৰপিছত এইফালে যদুকো লগত লৈ লৈছোঁ যদু যিহেতু মোৰ লগত যাম বুলি কৈছে তো সেইকাৰণে যদুকো লগত লৈ লৈছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি পিনি জনাব তো মাও লগত যাব বোলে আৰু মা বিশেষকৈ মানে মায়ে অকলে যাব ওলাইছে ইয়াৰ পৰা তো সেইকাৰণে মানে মাকে থ'বলৈ যাওঁ বুলি মই ওলালোঁ আৰু যাওঁ যদিও সোনকালে আহিব লাগিব যিহেতু ৰাতিপুৱা মোৰ কাম আছে আৰু এইফালে মাও ওলাই ৰেডি তো ব'লক যাওঁগৈ নে কি যদু ব'ল মজা লাগিছে কিন্তু মাকো একদম মা ব'লক আহি পালোঁ ট্ৰেইন ষ্টেচন আৰু যিহেতু টাইমটো হৈ গ'ল আপোনাৰ 9:30 আৰু এতিয়া মানে নামঘৰত নাম ল'বলৈ আৰম্ভ কৰিছে আৰু যিহেতু লাহে লাহে আমি অলপ দেৰিকৈ হ'লেও গৈ পামেই আৰু নামঘৰলৈ হয় নহয় মা যদু কি ক কেনেকুৱা লাগিব আজি গৈ পিনি তাত তইতো একো ধুতি চুৰিয়া একো পিন্ধি অহা নাই হা মই পিন্ধি আহিছোঁ মানে যদি ধুতি চুৰিয়া পিন্ধি নাহোঁ তেন্তে ককাহঁতে আকৌ বেয়া পাব নহয় তো তাৰ কাৰণে ধুতি চুৰিয়া পিন্ধি পিনি মাক থ'বলৈ আহিছোঁ আৰু মানে ঘৰৰ পৰা নামঘৰলৈ আপোনাৰ নাই কমে 15 মিনিট বা 20 মিনিট লাগি যায় কৃষ্ণ নামঘৰলৈ আহি পালোঁ আৰু তাৰপিছত এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ লাহে লাহে কৃষ্ণ সময়টো হৈ গ'ল 11টা আৰু আমি ঘৰলৈ গৈ আছোঁ মানে ৰাতিপুৱা সোনকালে উঠিব লাগিব তো তাৰ কাৰণে টোপনি ক্ষতিটো নকৰিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ তো আজিৰ ভিডিঅ'টো ইমানে আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো পুনৰ এটা নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ ছুটী লেন এটা বাই বাই